bumper offer for purple lip. Hello guys, মই কongkona আকৌ আহিলো একদম এটা ধুনিয়া ভিডিও লৈ ধুনিয়া মানে একদম বহুতে ধুনিয়া আৰু আপোনালোকে ভিডিওটো স্কিপ নকৰাকে শেষলৈকে চাব আৰু বহুত এমাৰ্জিং হয় ভিডিওটো আজি আৰু মোৰ মানে বহুত ভাল লাগিছে মই বহুতে হেপি তো ভাবিলো মই মোৰ হেপিখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰো তো অলপ তেনেহলে ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ আজি ভিডিওটো মানে মই আজিলৈকে এটো মানে কসমেটিকৰ ওপৰত আনিছো আৰু মই বিশেষ ইমানকৈ নাজানো আৰু মোৰ ইমান তেনেকুৱা অভিজ্ঞতাও নাই যেহেতু মই মানে এটা সাধাৰণ আৰু সিম্পল সা বস্তুৱে মই ইউজ কৰো তেনেকুৱা বহুত দামী বহুত কিবা তেনেকুৱা ব্ৰ্যান্ডৰ মই একো বস্তু ইউজ নকৰো আৰু জেনাৰেলি মিডল ক্লাস ফ্যামিলি হয় মই যেহেতু মিডল ক্লাস ফ্যামিলি যেনেকুৱা এটা বস্তু ক্ৰয় কৰিব পাৰে মই ঠিক তেনেকুৱা এটা দামতে মই ক্ৰয় কৰো বোলে ইমানটো দামী হওক বহুত হেভি একদম হাই ক্লাস তেনেকুৱা ব্ৰ্যান্ডৰ এনেকুৱা বস্তু মই কোনো ইউজ নকৰো যেটুকে পাওঁ হেতুকে মই ইউজ মানে কি আগতে মই ক্ৰীমৰ ভিতৰত ইউজ কৰো মই লেকমি ইউজ কৰো তাৰ বাহিৰে মই বেলেগ একো ইউজ নকৰো জবেলছৰ মাজতে ইউজ কৰিছিলো কিন্তু মোক নামানিলে তাৰ পিছত মই বাদ দিলো তাৰ পিছত হোৱাইট টোনৰ বুলি এটা ক্ৰীম আছে যেহেতু হেতু ইউজ কৰি চাইছিলো মোৰ ভাল লাগিলে তাৰ পিছত মই হেতু ইউজ কৰো আৰু যেহেতু মই গৰমত মই সানস্ক্ৰীমৰ ভিতৰত মই লেকমি ইউজ কৰো তাৰ বাহিৰে মই বেলেগ একো ইউজ নকৰো আৰু তেনেকুৱাকৈ মই ইমান মেকআপ নকৰো আৰু মেকআপৰ বিষয়ে মই ইমানখিনি অভিজ্ঞতা নাই আৰু মেকআপৰ প্ৰডাক্ট বা মেকআপৰ যিকোনো বস্তু মোৰ ওচৰত নাই কাৰণ মই মেকআপ নকৰো যেহেতু তাৰ পিছত ভাবিলো মই অকমান কসমেটিকখিনি চেঞ্জ কৰো আৰু মই বহুত দেখি আছো ইউটিউবতে হওক বা যিকোনো ছ'চিয়েল নেটৱৰ্কত মই দেখি আছো এইটো ব্ৰ্যান্ডৰ ওপৰত আৰু সেইকাৰণে মই ভাবিলো মই অৰ্ডাৰ কৰো অৰ্ডাৰটো মই চাই ললো যে মই ক'ত কৰিলে ভাল হ'ব আৰু ক'ত কৰিলে মই খুব কমত পাম তেনেকৈ চাই মেলি মই পাৰ্পল এপছটো পালো পাৰ্পল এপছটো মানে মোৰ ভাল লাগিলে অকল তাত ব্ৰ্যান্ডৰে হওক তাত 18টা ব্ৰ্যান্ডৰ প্ৰডাক্ট আছে আৰু সেইকেইটা ব্ৰ্যান্ডৰ ভিতৰত মোৰ গুড ভিভছৰ ব্ৰ্যান্ডটো মোৰ খুবেই ভাল লাগিলে আৰু যেহেতু মই চাই আছো ভাল বহুতক ভাল ৰিজন দেখাইছে বহুতে ভাল পাইছে মই চাই আছো তাৰ ৰিজনখিনি ভাল দেখিছো সেইকাৰণে বোলো মই ট্ৰাই কৰি চাওঁ ইউজ কৰি চাওঁ বুলি ভাবিছো সেইকাৰণে মই হেতু পাৰ্পল এপছটোত গৈ মই 18টাৰ ভিতৰত মই হেতু ব্ৰ্যান্ড সিলেক্ট কৰি মই অৰ্ডাৰ কৰিছো কেইটামান প্ৰডাক্ট তাৰে কেইটামানহে আজি আহিলে আৰু বাকিকেইটা অহা নাই যিকেইটা আহিলে মোৰ ইমানে হেপি যেনেকুৱাকৈ দিছিলো মানে তেনেকুৱাকৈ আহিছে মোৰ সেইটো কাৰণে খুব ভাল লাগিছে মই বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো ন তাৰপিছত মই অকলে কেনেকৈ ইমানখিনি মইনো অকলে কেনেকৈ হেপি হওঁ লগতে আপোনালোকো হেপি হওক আৰু আপোনালোকেও নিজেও পাৰ্পল এপছৰ পৰা বস্তু মানে অৰ্ডাৰ কৰি লওক আৰু আপোনালোকেও হেপি হ'ব বহুতে হেপি হ'ব মই একদম 100% গেৰাণ্টি দি গৈছোঁ মই আজি একদম ফুল এণ্ড ফাইন মই 100 to 100 মই পুৰা হেপি হৈ গৈছোঁ কাৰণ মই পাৰ্পল এপছৰ পৰা মই বহুতখিনি 18টা ব্ৰ্যান্ডৰ ভিতৰত মোৰ এইটো মানে ব্ৰ্যান্ড মোৰ বেছি ভাল লাগিলে আৰু পাৰ্পল এপছটোতে ইমান অফাৰ ধামাকা অফাৰ থাকিব আৰু যে এই অফাৰখিনি সঁচাকৈও যে মানে ৰিয়েলাইজ হ'ব মানে বহুত আজিকালি অনলাইন শ্বপিং এপছ বহুত আছে কিছুমান বহুত মানে ফ্ৰডো থাকে আৰু ইমান ভাল যিটো দেখায় সেইটো নিদিয়ে কিন্তু পাৰ্পল এপছটো মই প্ৰথম ট্ৰাই কৰিছোঁ আৰু প্ৰথম আনিছোঁ যিটো দেখিছোঁ যিটো অৰ্ডাৰ দিছোঁ সেইটোৱে আহিছে যেনেকৈ দিছোঁ তেনেকৈ আহিছে তো মই বিৰাটে হেপি মোৰ পাৰ্পল এপছটো মোৰ বহুতে ভাল লাগিছে আৰু অকল তাত কসমেটিকে পায় বেলেগ একো নাপায় কসমেটিকৰ কাৰণে যিখিনি কসমেটিক মানে মেকআপ কৰি ভাল পায় বিভিন্ন ধৰণৰ কসমেটিক যোনখিনি মানে যিটি ব্ৰ্যান্ড যেনেকুৱা টাইপৰ ব্ৰ্যান্ড লাগে 18টাৰ ভিতৰত চবেই মানে যোনে ভাল পায় এইবিলাক কিনি মেলি তো আপোনালোকে বহুতে হেপি হ'ব বহুত কমত দিছে আৰু যেহেতু আগতে বহুতে পাবও পাৰে মই নাজানো কিন্তু মই নতুনকৈ পাইছোঁ আৰু এপছটো নতুনকৈ লৈছোঁ সেইকাৰণে মোৰ বহুত মানে ফূৰ্তি লাগিছে যে যেনেকৈ দিছিলোঁ তেনেকৈ আহিলে সেইটো কাৰণে মোৰ ফূৰ্তিখিনি আপোনালোকৰ লগতো ভাগ কৰিছোঁ আপোনালোকেও এনেকৈ আহি গুড ভিভছৰ মই স্কিন প্ৰডাক্ট মই দিছিলোঁ ফেচ ৱাছ দিছোঁ টোনাৰ দিছোঁ লগতে স্কিন চেৰাম দিলোঁ তাৰপিছত ছানস্ক্ৰীন দিলোঁ আৰু গোটেইকেইটা অহা নাই দেই তাৰপিছত মই পাৰ্পল এপছটোৰ পাৰ্পল ব্ৰ্যান্ডৰ এটা মই লিপষ্টিক দিলোঁ আৰু এটো মোৰ বহুতে পছন্দ হৈছে বহুতে ভাল আহিছে তাৰপিছত আৰু ওয়াও সাইন স্কিনৰ মই হেয়াৰৰ দিছিলোঁ
কণ্ডিশ্যনাৰ প্লাছ শ্বেম্পু উইথ হেয়াৰ অইল তিনিটা কম্ব আছিলে কিন্তু সেইটো আহি পোৱাহি নাই এতিয়ালৈকে আহিলে মই দেখাম বাৰু আপোনালোকক আৰু যিহেতু এতিয়া মই যিকেইটা আহিছে মই সেইকেইটাই দেখাইছোঁ আৰু তাতকৈ ডাঙৰ কথা কি জানে এটা বস্তু কিনিলে এটা বস্তু অফাৰ এইটো মানে মোৰ বহুতেই ভাল লাগিছে আৰু ইমান কম মূল্যত নহয় দোকানত কিনিবলৈ গ'লেতো ইমানখিনি মূল্যত কমত নাপায়েই যিহেতু মানে পাৰ্পল এপছত মানে বহুত কমত দিছে ফাৰ্ষ্ট মই দিছিলোঁ এটা ছানস্ক্ৰীম কাৰণ গৰমৰ কাৰণে মোৰ কাৰণে ছানস্ক্ৰীমটো খুবেই জৰুৰী আৰু মোৰ ছানস্ক্ৰীমটো শেষ হোৱাৰ কাৰণে মই ভাবিছোঁ এবাৰ দোকানৰ পৰা নিকিনো এনেকৈ যিহেতুৱে মই কৈছোঁ যে কেইবাটাও মই ৱেবছাইটত চাই পিনাই মই চিলেক্ট কৰি পাৰ্পল এপছটোত মই দিছোঁ আৰু মোৰ ব্ৰেণ্ড হৈছে গুড ভিভছৰ আৰু এইটো জেল ক্ৰীম হয় ছানস্ক্ৰীম উইথ জেল তাৰপিছত ইয়াৰ আপোনাৰ এমাউণ্টটো হৈছে 235 কিন্তু অফাৰত আছিলে 223 প্লাছ শ্বিপিং চাৰ্জ লৈছে যিহেতু মই কেছ অন ডেলিভাৰী দিছোঁ আৰু কাৰ্ড পে'মেণ্ট কৰিলে শ্বিপিং চাৰ্জ ফ্ৰী আছিলে আৰু মই কেছ অন ডেলিভাৰী লৈছোঁ কাৰণে মোৰ শ্বিপিং চাৰ্জ লৈছে মোৰ 66 মোৰ শ্বিপিং চাৰ্জ লৈ লৈছে আৰু মানে প্ৰথম ইউজ কৰিছোঁ কাৰণে মই কাৰ্ড পে'মেণ্ট কৰা নাই ভয় লাগে দিয়কচোন সেইকাৰণে মই বোলো কেছ অন ডেলিভাৰী কৰিলোঁ আৰু ছানস্ক্ৰীমটোৰ লগত হৈছে মই এটা মইশ্চাৰাইজাৰ কোকোনাট ফ্ৰেছ ক্ৰীম পাইছোঁ একদম ব্ৰাইডিং ফ্ৰেছ ক্ৰীম হয় ব্ৰাইটনেছ বাঢ়িব আৰু হোৱাইটিং হ'ব প্লাছ আপোনাৰ ইয়াৰ এমাউণ্টটো আছে 235 কিন্তু মই এই ছানস্ক্ৰীমটো কিনিছোঁ কাৰণে মোৰ এইটো মইশ্চাৰাইজাৰ কোকোনাটৰ ফ্ৰেছ ক্ৰীম মোক অফাৰ দিছে যিহেতু মই এইটোৰ লগত এইটো ফ্ৰী পাইছোঁ মই এটাৰ দামতে দুটা প্ৰডাক্ট পাইছোঁ হ'লনে মই হেপ্পী আৰু প্ৰডাক্টকেইটা মই এতিয়ালৈকে ইউজ কৰা নাই জাষ্ট মই ফেচ ৱাছ কৰি মুখখন ধুই আহিছোঁ আপোনালোকৰ মুখৰ আগতে মই ঘঁহি চাম কিন্তু মই বহুত হেপ্পী এইটোৰ লগত মই এইটো পাইছোঁ আৰু সঁচাকৈ দেই ব্ৰেণ্ডটো বহুতেই মোৰ পচন্দ হৈছে আৰু ইয়াৰ স্মেলটো আৰু ইয়াৰ মানে দেখিয়ে কিমান ভাল লাগিছে নহয় ক'বলৈ ভাষা নাই আৰু তাৰপিছত ফেচ ৱাছটো আহি পোৱাহি নাই মনটো সেইটো কাৰণে বেয়া লাগিছে মই আগতে আনি থোৱা নাইলৰ উপটনৰ ফেচ ৱাছটো ইউজ কৰি আছোঁ সেইটোও মোৰ ভাল ৰিজনে দিছে দেই স্কিনটো মোৰ আগতকৈ অকণমান গ্ল'টো আহিছে ন বগা বগা হৈছে হয়নে বাৰু সেইটো ফেচ ৱাছটো ভাল কিন্তু মই যিহেতু গুড ভিভছৰ প্ৰডাক্টখিনি ইউজ কৰিম বুলি ভাবিছোঁ মই ফেচ ৱাছটো গুড ভিভছৰে দিলোঁ কিন্তু আহি পোৱাহি নাই আহি পাবহি আৰু চাগে 2 এদিনত তাৰপিছত দিলোঁ মই ভিটামিন চি ফেচ চিৰাম ভিটামিন চি ফেচ চিৰামটো দিছোঁ ইয়াৰ এমাউণ্টটো হৈছে 257 শ্বিপিং চাৰ্জৰ সৈতে মোৰ এইটো লৈছে 266 কিন্তু ইয়াৰ লগত মই যে কি পাইছোঁ জানে এইটো শ্বেয়া বাটাৰ বডি লোশ্যন পাইছোঁ এইটো মই ইয়াৰ লগত শ্বেয়া বাটাৰ বডি লোশ্যন মানে ইয়াত এটা বস্তু কিনিলে এটা বস্তু গিফ্ট দিয়ে তাতকৈ ডাঙৰ কথা হৈছে গিফ্টটো আপোনাৰ দিবতো দিবই আপোনাক নিজে চিলেক্ট কৰি ল'ব দিয়ে যে আপোনাৰ শ্বেয়া বাটাৰ বডি লোশ্যন লাগে বা বিভিন্ন ধৰণৰ মানে ব্ৰেণ্ডৰ থাকিব তাত মানে ব্ৰেণ্ড নহয় চৰি এটা ব্ৰেণ্ডে থাকিব মই গুড ভিভছৰ লৈছোঁ মই গুড ভিভছৰ ব্ৰেণ্ডে দিব কিন্তু মানে তাৰ শ্বেয়া বাটাৰ লাগে আপোনাৰ অলিভৰ লাগে বা এপলৰ লাগে যিকোনো মানে পাপায়াৰ লাগে সেইটো আপোনাক নিজে চিলেক্ট কৰিবলৈ দিয়ে এইটো চিলেক্ট কৰি ল'ব লাগে মই শ্বেয়া বাটাৰটো চিলেক্ট কৰিলোঁ আৰু এইটো বডি লোশ্যন আৰু সঁচাকৈও মই ভাবি আছিলোঁ দিব জানো গিফ্টটো এনেই কৈছে নেকি নে আহিব জানো এনেকুৱা নিচিনা মোৰ মনত অকণমান ভাৱ হৈ আছিলে কিন্তু নহয় একদম 100% দেখিছেনে এইটো অৰ্ডাৰ কৰিলোঁ এইটোৰ লগত দিছে মোক বডি লোশ্যন শ্বেয়া বাটাৰ বহুত ধুনীয়া ইয়াৰ মানে বহুত ছফ্ট কৈছোঁ নহয় বডি লোশ্যনটো মই এনেই অকণমান আহোঁতে ট্ৰাই কৰি চাইছিলোঁ আৰু তাৰপিছত দিলোঁ এতিয়াতো এইকেইটা বস্তু আহিছে তাৰপিছত লিপষ্টিকটো আহিলে লিপষ্টিকটোৰ ইয়াৰ দাম আছে আপোনাৰ 475 কিন্তু মোৰ 455ত আহিছে শ্বিপিং চাৰ্জৰ সৈতে 455 অফাৰত আছে শ্বিপিং চাৰ্জ লৈছে কাৰণ মই কৈছোঁ কেছ অন ডেলিভাৰীত আহিছোঁ কাৰণে শ্বিপিং চাৰ্জ লৈছে এইটো লিপষ্টিকৰ লগত আকৌ এইটো লিপষ্টিক মোক ফ্ৰী দিছে তো এইটো লিপষ্টিকৰ এমাউণ্টটো আছে 325 কাৰণ ইয়াৰ লগত এইটো লিপষ্টিক ফ্ৰী দিছে আৰু এইটো মই যোনটো মই এইটো পাৰ্পল ব্ৰেণ্ডৰ মই লিপষ্টিকটো দিছোঁ এইটো লিপষ্টিকৰ কালাৰটো হৈছে পিংক কালাৰ দিলোঁ এইটো তো কালাৰটো ধুই হৈছে তো পিংক কালাৰ দিছোঁ মই কিন্তু ইয়াৰ লগত মোক সিলেক্ট কৰিব দিছে এটা গিফ্ট পাইছোঁ যিহেতু মোক সিলেক্ট কৰিব দিছে আপুনি মানে যেনেকুৱা কালাৰ গিফ্টত মানে সিলেক্ট কৰিলে হ'ল তাৰপৰা মই সিলেক্ট কৰিলোঁ ৰেড কালাৰ এইটো ৰেড কালাৰ
ভেলভেট মেট হয় হা ভেলভেট মেট হয় ৰেড কালাৰ এইটো কি বেটা সেয়াই আজি মোৰ হেপিনেছখিনি দেখিলে কিমান মানে বাম্পাৰ অফাৰ পাইছোঁ বুলি ক'ব পাৰি ন আৰু মানে এনেকৈ যদি অনলাইনত ঘৰতে বহি ইমান কমত যদি এনেকৈ বস্তু পায় অবভিয়াছলি হেপ্পী হ'ম ন সেইকাৰণে মোৰ হেপ্পীখিনি আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ আৰু মই এতিয়া আপোনালোকক অকণমান লগাই দেখাওঁ যিহেতু মই ফেচ ৱাছ কৰি আহিছোঁ মুখখন শুকুৱাই ল'লোঁ এতিয়া মই চেৰামটো মই কিন্তু আৰু এটা কথা চেৰাম মই স্কিন চেৰাম মই আজিলৈকে কিন্তু ইউজ কৰি পোৱা নাই দেই আজি ফাৰ্ষ্ট টাইম ইউজ কৰিম কেনেকৈ ইউজ কৰে মই সেইটোও নাজানো যদি কিবা ভুল হয় মোক ক্ষমা কৰি দিব আৰু আপোনালোকে জনাখিনি অলপ শিকাই দিবচোন দেই কেনেকৈনো কৰে মই ইমানখিনি নাজানো দেই স্কিন চেৰামটো মানে ফ্ৰেছ চেৰামটো মানে ক্ৰীমখনৰ আগতে ইউজ কৰে নে পাছতে ইউজ কৰে মই এইটো নাজানো যিহেতু হ'ব আজি মই ক্ৰীমখনৰ আগতে ইউজ কৰোঁ তাৰপিছত ভালকৈ অনলাইন মানে ৱেবছাইটে চাই ল'ম আৰু ইউটিউবত চাই ল'ম তো বহুত ধুনীয়া স্মেলটো কিন্তু বহুত ধুনীয়া আৰু এইটো 10 ml হয় 10 ml হয় এইটো ভিটামিন চি চেৰামটো হেনো সানিলে স্কিনটো বহুত স্মুথ হয় ব্ৰাইটিং হয় আৰু বহুতে ভাল বুলি কৈছে আৰু ৰিজাল্টটো বহুত ভাল বুলি শুনিছোঁ কিন্তু মই ইমান ভালকৈ নাজানো বাৰু আৰু আপোনালোকে মোক অলপ নজনাখিনি শিকাই দিবচোন যোনে যোনে জানে এইটো ইউজ কৰিলে কি হয় আৰু যোনে জানেতো জানেই আৰু নজনাসকলেও ভালকৈ মই ইমান ভালকৈ নাজানো কিন্তু ইউটিউবত ভালকৈ চাই ল'ব কিন্তু চেৰামটো ইউজ কৰি হ'ল এতিয়া ভাবিছোঁ মই এইটো মইশ্চাৰাইজাৰ ক্ৰীমটোৱে ইউজ কৰোঁ কাৰণ মই এতিয়া ক'তো ওলাই নাযাওঁ ভিতৰতে আছোঁ ছানস্ক্ৰীমটো নাসানো মই এতিয়া ভাবিছোঁ মই কোকোনাটৰ ক্ৰীম মই কেতিয়াও ইউজ কৰি পোৱা নাই আৰু কোকোনাটটো মই এইটো কাৰণে দিলোঁ স্কিনটো অইলি টাইপৰ হ'ব যিহেতু মই অইলি স্কিন ভাল পাওঁ সেইকাৰণে মই এইটো দিছোঁ আৰু যোনবিলাকে অইলি স্কিন ভাল নাপায় আপোনালোকে নিজে বেলেগ দিব আৰু এইটো মই অফাৰত পোৱাহে এইটোৰ লগত নিজে চিলেক্ট কৰি ল'ব পাৰিব আৰু আপোনালোকে যেনেকুৱা মানে ফ্লেভাৰৰ লাগে কোকোনাটৰ লাগে এপলৰ লাগে বানানা লাগে পাপায়া লাগে চব পাব তাত মই কোকোনাটৰ দিলোঁ কোকোনাটৰ একো ইউজ কৰিব কাৰণ যিহেতু কোকোনাট বোলা বস্তুটো এনেও ভাল হেয়াৰ অইলটো ভাল হয় নে নহয় সেইটো কাৰণে বোলো স্কিনত কোকোনাটটো ইউজ কৰিলে হয়তো স্কিনটো আৰু ভাল হ'ব পাৰে সেইকাৰণে মই কোকোনাটৰটোৱে মই চুজ কৰিলোঁ আৰু মই এতিয়া সেইটো কাৰণে ছানস্ক্ৰীমটো নলগাওঁ মই কোকোনাটৰ ক্ৰীমটোৱে লগাওঁ এইটো পেকটো খোলাৰ পিছত আকৌ এটা ঢাকন থাকে কিমান ধুনীয়া পেকটোৱে ধুনীয়া ন ইমান কিউট ন টেমাটো বহুত কিউট হয়নে এইটো কোকোনাট দেখিছে নাই আপোনালোকে আৰু মোৰ প্ৰথম এইখিনি দেই মানে এনেকুৱা এইটো ব্ৰেণ্ডৰ মই প্ৰথম ইউজ কৰিছোঁ কেনেকৈ কি কৰে মই কৈছোঁৱেই নাজানো ভালকৈ আৰু যেনেকৈ মই ক্ৰীম সানো আৰু আপোনালোকক তেনেকৈয়ে দেখাইছোঁ আৰু দেই ভালকৈ মোৰ ইমানখিনি ভাল মেকআপৰ ওপৰত মোৰ মানে অভিজ্ঞতা নাই বাৰু কাৰণে মই যেনেকৈ নৰ্মেলি মই ক্ৰীম ইউজ কৰোঁ বা কেনেকৈ সানো মই তেনেকৈয়ে সানিম আৰু এইটো বোলে আকৌ কমেণ্ট নকৰিব এইটো এনেকৈ নাহানে এইটো তেনেকৈ নাহানে এনেকৈ নহয় আৰু কাৰণ মই যেনেকৈ সানো তেনেকৈ আৰু কাৰণ মই মেকআপৰ ওপৰত মোৰ ইমানখিনি হেৰি নাই বুলি কৈছে ন বহুত ধুনীয়া স্মেলটো কিন্তু দেই মানে ইউজ কৰি চালে গম পাব আৰু ইমান চফ্ট নহয় আৰু এতিয়া মই বডি লোশ্যনটো অকণমান ইউজ কৰি চাওঁ ন একদম বহুত চফ্ট আৰু ইমান মানে কেনেকৈ চফ্ট হ'ব পাৰে একদম বাটাৰ হয় ন চিয়া বাটাৰ একদম বাটাৰ যেনেকৈ আমি লগাই চাওঁ লিপষ্টিকটো কাৰণ অল টাইম মোৰ ফেভৰেট লিপষ্টিক অল টাইম
যিহেতু মই যেনেকুৱা টাইপৰ লিপষ্টিক বিচাৰিছিলোঁ মই তেনেকুৱা টাইপৰে পাইছোঁ আৰু এইটো লিপষ্টিক ভেলভেট মেট হয় যেনেকৈ লিকুইড মেট থাকে লিকুইডটো লগাই যোৱাৰ পাছত শুকাই গ'লে দেখিছে ক'তো নালাগে ঠিক তেনেদৰে এইটো লিপষ্টিকটো এনেকুৱা ভেলভেট মেটটো এনেকুৱাই হয় যিটো মানে মম টাইপৰ হয় ন লিপষ্টিকটো সেইটো লগাই দিয়াৰ পিছত আপুনি যেনেকৈ কাপোৰ পিন্ধিলে বা ক'ৰবাত লাগিলে বা হাতত লাগিলে লিপষ্টিকটো আৰু লাগি নাযায় আৰু লিকুইড মেটটোতকৈ বহুতেই ভাল আৰু মই লিকুইড মেটটো ইমান পচন্দ নকৰোঁ আৰু মই লিকুইড মেট লগালোঁ এইটো লিপষ্টিক মই গুৱাহাটীৰ পৰা আনিছিলোঁ এবাৰ পাৰ্পল ব্ৰেণ্ডৰ নহয় এইটো বেলেগ এটা ব্ৰেণ্ড আছিলে কি ব্ৰেণ্ড মই পাহৰিলোঁ তেতিয়া সেইটো লিপষ্টিক শেষ হৈ যোৱাৰ পাছত মই লখিমপুৰত মানে আৰু মই বিচাৰি পোৱা নাছিলোঁ কিন্তু মই তেনেকুৱা মই ভাল ব্ৰেণ্ডৰ নাপালোঁ আৰু এবাৰ এটা তেনেকুৱা ভেলভেট মেট বুলি দিলে কিন্তু একদম বেয়া লগোৱাৰ পিছত একদম মুখখন কিবা লাগে খৰখৰীয়া টাইপৰ লাগে টানি টানি ধৰে তাৰপৰা মই এদিন ইউজ কৰাৰ পিছত নাই কৰা আজিও তেনেকেই পৰি আছে তাৰপিছত মই লেকমি লিকুইড মেটটোৱে ল'লোঁ আৰু লেকমিৰ লগত আকৌ যোনটো মম টাইপৰ লিপষ্টিক সেইটো লৈছোঁ দুইটা মানে মই কি হয় তেনেকুৱা মম টাইপৰ এনেকুৱা টাইপৰ যদি লিপষ্টিকটো লগাই পিনেহে মই আকৌ লিকুইড মেটটো লগাব পাৰোঁ নহ'লে উঠখন মোৰ কিবা টানি টানি ধৰা নিচিনা লাগে কিন্তু এইটোৱে কোনো লিকুইড মেট কিবা কিবি কোনো দৰকাৰ নাই এইটো মানে ভেলভেট মেটটোৰ জাষ্ট এনেকৈ লগালেই হৈ গ'ল আৰু লগাই দিয়াৰ পিছত শুকাই যায় নহয় লগে লগে ধুনীয়াকৈ মিলাই ল'ব তাৰপৰা শুকাই যায় ক'তো পাৰে বা আমি যি নাখাওক মোৰ কিন্তু লিপষ্টিক মানে লগোৱাৰ পিছত যি খালেও মোৰ মানে লিপষ্টিকটো একদম অল টাইমে থাকে মোৰ এৰাই নাযায় অকণো এৰাই নাযায় মোৰ লিপষ্টিক ভিতৰত অকণমান আন্ধাৰ হৈ আছিলে সেইকাৰণে অকণমান স্কিনটো আৰু লিপষ্টিকৰ কালাৰটো ইমান ভালকৈ ধৰিব পৰা নাই ন তো ময়ো আৰু মানে কি যে অদ্ভুত নহয় আন্ধাৰতহে সোমাই লৈছোঁগৈ লাইট লগাই লৈছিলোঁ তথাপিও ফোনত মানে লাইটৰ পোহৰত মানে দুটাকৈ লাইট লগাই লৈছোঁ তথাপিও ইমান ভালকৈ অহা নাই নহয় জানো তো মই এতিয়া বাহিৰলৈ আহিছোঁ এতিয়া মই বাহিৰত চাব পাৰে মোৰ স্কিনটো কি ধুনীয়া গ্ল' কৰিছে আৰু লিপষ্টিকৰ কালাৰটো কি ধুনীয়া লাগিছে হয়নে তো এইখিনিয়ে হৈছে পাৰ্পল এপছৰ পৰা অনা প্ৰডাক্ট মই পাৰ্পল এপটো মোৰ ডিছক্ৰিপশ্যন বক্সত মই লিংকটো দি দিম আপোনালোকে মোৰ লিংকটোত গৈ আপোনালোকে ডাউনলোড কৰি আৰু এইখিনি প্ৰডাক্ট আপোনালোকে যেনেকুৱা ব্ৰেণ্ডৰ লাগে আপোনালোকৰ নিজৰ চইজৰ ব্ৰেণ্ডত আপোনালোকে প্ৰডাক্ট তাৰ পৰা ক্ৰয় কৰিব পাৰিব বহুত কম মূল্যত তো এইখিনি প্ৰডাক্ট পাই মই বহুতেই হেপ্পী তো তেনেহ'লে আজিলৈ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ যদিহে ভিডিঅ'টো চাই মোৰ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব